হাই গাইজ, আজি আমি ফুৰিব গৈ আছোঁ আৰু ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ। মানে আমি ক'তনো ফুৰিব গৈছোঁ সেয়া শেষলৈকে চাব। এইফালে আমি ৰূপাই আহি পাইছোঁহি। আকৌ এয়া কাকপথাৰ হয়। এয়া মানে আমি কৈলাশপুৰ আহি পালোহি আৰু তাতে অলপ মানে গাড়ীৰ পৰা নামিলোঁ। আৰু মানে আকৌ আমি ইয়াত টঙনা আহি পাইছোঁহি আৰু চাওকচোন ধাননি পথাৰখন ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু আমি এয়া ঘৰ আহি পাইছোঁহি। এইফালে মানে দেউতা ৰখি আছে আৰু এইফালে চাওকচোন ছাগলী পোৱালিটো কেনেকৈ মৰি আছে। দেউতা মানে নাতিয়েক আহিব বুলি মানে ওলাই ৰখি আছে আৰু আমি বহিলোহি। আৰু এয়া মানে আমি ঘৰলৈ বুলি আহিছিলোঁ দেই। এয়া আহিয়েই মানে মানুহজনে ভতিজাকক আহি ল'লেহি। আৰু এইফালে ককাকে মানে নাতিয়েকক লৈছে আৰু এইফালে ভাইটি মানুহজনীয়ে মানে আমাক চাহ খাবলৈ দিছে। আৰু মানে আমাৰ ইয়াত মানে নেটে নাপায়, সেয়েহে মানে ভিডিঅ'টো কৰি থোৱা হৈছে আৰু এডিট কৰোঁতেতো টাইম লাগিব, এদিন লাগিব, সেয়েহে পৰহিলৈহে ভিডিঅ'টো দিব পাৰিম।